বিটিআৰ একৰ্ড ডে দিনাখন আমাৰ বিটিআৰ চৰকাৰৰ পৰা বড়োলেণ্ড মহৰগিৰি বান্থা অৰ্থাৎ বড়োলেণ্ড শিল্পী বঁটা এইটো দিয়া হৈছিলে। লগতে 50,000 যিটো আৰ্থিক সাহায্য বঁটাৰ লগত সেইটো দিয়া হৈছিলে। টোটেল 30 জন ঠিক তেনেকৈ আমাৰ যিসকলে আমাৰ বড়োলেণ্ডৰ সাংস্কৃতিক দিশত যিবিলাকে মানে কণ্ট্ৰিবিউশ্যন দিছে, ঠিক তেনেকুৱা 30 জন মানে 60+ অৰ্থাৎ ছিনিয়ৰ আৰ্টিষ্টবিলাকক এই এৱাৰ্ডটো দিয়া হৈছিলে। আজি আমি ইয়াত আমাৰ মুছলপুৰ আৰু দিহিৰা সমষ্টিৰ আণ্ডাৰত যিসকলে এই বঁটা পাবলৈ সক্ষম হৈছিলে, এওঁলোকক এখন চাৰ্টিফিকেট বিটিআৰ চৰকাৰৰ পৰা আৰু এখন আৰণাই আজিৰ দিনত আকৌ আমি দিয়া হৈছে। গতিকে মই সেইটোকে ক'ব বিচাৰিছোঁ যে সেইটোৰ দ্বাৰা যাতে আমাৰ উঠি অহা যুৱ প্ৰজন্ম সকলো শিল্পী তেওঁলোকে যাতে মানে উৎসাহিত হয়, অনুপ্ৰাণিত হয়। এই দিশটো চাই পেলাই বিটিআৰ চৰকাৰৰ পৰা এই বঁটাটো দিয়া হৈছে। মই এতিয়া সন্তুষ্টভাৱে মোৰ দেহাখন সন্তুষ্ট পাইছে, পবিত্ৰ পাইছে এই চাৰ্টিফিকেটখন পাই। কিমান বছৰৰ পৰা আপুনি এই সাংস্কৃতিক বিভাগত লাগি আছিল? কমচে কম 1977 মানৰ পৰা। কি বিভাগত আছিল আপুনি? তবলা আৰু মাজে মাজে বহাগৰ এই বিহুৰ মানে ফাংচন কৰা আছিল। এনেকুৱা স্বীকৃতি পাইছে। আগতে স্বীকৃতি পোৱা নাছিল? পোৱা নাছিল, কিন্তু চাৰ্টিফিকেট আছে তবলাৰ বিচাৰতটো। চৰকাৰৰ পৰা এনেধৰণৰ কোনো পোৱা নাছিল। এনেকুৱা আজি পালে? আজি পাইছো। কি ক'ব বিটিআৰ চৰকাৰৰ কিবা আহ্বান ক'ব নেকি? বিটিআৰ চৰকাৰ কি কম এতিয়া, এইখিনিয়ে ধন্যবাদ। আৰু আমাৰ সকলোকে মই আহ্বান জনাইছোঁ, ধন্যবাদ। 14 বছৰৰ পৰা মই নাগৰা বজাইছোঁ। অকল নাগৰাই নহয়, বেংপাতিতো গৈছিলোঁ, মই বাহিৰেও বজাইছিলোঁ। আগতে এনেকুৱা ধৰণৰ স্বীকৃতি পাইছিল? নাই পোৱা। এই প্ৰথম। কি ক'ব চৰকাৰক কিবা আহ্বান জনাব? চৰকাৰে ভাল বুলি জনাব লাগিব। ভাল যিহেতু পাইছোঁ এইখন। পূৰ্বৰ চৰকাৰে এনেধৰণৰ দিয়া নাছিল। এতিয়া বিটিআৰ চৰকাৰে হয়, প্ৰমোদ বড়ো কিবা আহ্বান জনাব নেকি? কিবা আৰু কিবা লাগিব নেকি আপোনালোকক? পেঞ্চনটো কৰি দিলে ভাল হয় আৰু। প্ৰমোদ বড়ো পেঞ্চন